এরামে কালে কর্ম মিলাইবে কম বিষয় সুখ উপদেশী লোক হৌক কৃষ্ণ মুখ। আপুনি উপদেশী লগ হওক। কেনেকুৱা উপদেশী? হেৰা আহাচোন, আমি আজি কৃষ্ণ নাম খাই আহাচোন আমাৰ ঘৰত আহা, ধোকা টোকা অকণমান তোমাক চাহ একাপ খাম আহা। গতিকে আপুনি যদি ৰসত ডুব যাবলৈ বিচাৰে, আপোনাৰ কৃষ্ণ আহি পিনি ভিতৰতে আছেই নহয়, বাহিৰে ভিতৰত হৈ আচাৰ সত্যৰ পৰা জীৱক মতি তুমি বিৰগতি নাইকিয়া কৰে। বাহিৰতো কৃষ্ণ সত্য আছে, ভিতৰতো আছে। গতিকে ভিতৰত থকাজনে আপোনাক খুদিয়াই থাকিব না, আহা তাত নামঘৰতে গোপিনী গোট খাইছে, আমি কৃষ্ণৰ কথা কোনোকে আহাচোন লৈ আহিব না, আপোনাক ঠেলি আহিছোঁ হয়নে বাৰু কথা? গতিকে কৈছে হৰিনাম হোতাখন পাপ দুববেন খনি কথা ফুৰি গৈ আছে। আধৰি ভকত হ'বৰ কাৰণে আপোনাক ঈশ্বৰৰ নাম খাই দিছে, আপোনাক কণ্ঠত বান্ধি দিছে গুৰুৱে। গতিকে গুৰু বাক্য ৰক্ষা কৰি আপুনি নাম গ'ল। গুণ নাম মানে গুণমালা। হৰি হৰি ৰাম হৰি হৰি এটা শব্দ, চাৰিটা শব্দতে একেবাৰে মানুহ বাগৰি জুগৰি একেবাৰে নাচি বাগি তাৰমানে হৰি নামৰ প্ৰেমৰ ৰসত ডুব যায়। ডুব গ'লে যেনেকৈ আমি নৈত সাঁতুৰিবলৈ গ'লে গোটেই সোপা একেলগে সাঁতুৰি থাকি কিমান ভাল লাগে। চিৰণি সাঁতোৰ দিওঁ, মাইকী সাঁতোৰ দিওঁ, মতা সাঁতোৰ দিওঁ, এইবিলাক ভাগে ভাগে নিদিওঁ জানো? ঠিক তেনেকৈ হৰি হৰি ৰামো আমি কেইবাটাও সুৰ লগালে কেৱল মাত্ৰ এখন ভাগৱতী সমাজ আচাৰ্য বাপে গুণমালাৰ সুৰ দিছে, অসমত ইমূৰৰ পৰা সিমূৰলৈ গাইছে, আৰু সেই গুণমালা সুৰত মানুহ পাগল হৈ গৈছে। আপোনালোকে যিসকলে গুণমালাত গৈছে সহযোগ কৰিছে সেইসকলৰ বোধহয় বুজি পাব হয়নে বাৰু? আৰু নোযোৱাসকলক এইবাৰ মই অনুৰোধ কৰিছোঁ, পালনামৰ সন্ধ্যা গুণমালা কীৰ্তনে আপোনালোক যাব, তাত চাবগৈ গুণমালা কীৰ্তনৰ কি ৰস আছে। হেন জানি মহাবুদ্ধি মন্ত্ৰ যিটো জন ভকতিৰ অৰ্থে মাত্ৰ কৰো কযতন। এজন দাতাই সোণ দান দি বৰ ভাল পায়। ভাবিছোঁ নিজৰ মুখৰ পৰা আমি শুনা দেই। কোনোবা খুজনি আহিলে সোণেই দান দিয়ে। সোণ দান দিওঁতে 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 তাৰমানে তাৰ দিনে আগভাৰকে সোণ তাৰ ঘৰত জন্ম হয়। গতিকে সোণ দান নিদি কিয়, সোণাকে দান দিওঁতে দিওঁতে তাৰ ভঁৰালত সোণ জমা হওঁতে 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 তাৰপিছত সি মূল বৈকুণ্ঠলৈ গ'ল। বৈকুণ্ঠ তাৰ সোণৰ ঘৰ এটা সাজি থৈ দিছে। পালেংখন সোণৰ, চৌকাটো সোণৰ, বিচনাখন সোণৰ, কাপোৰ কানি সোণৰ, চব সোণেই। খাবলৈ কিন্তু তাত চাউল পালে। তেতিয়া সি গৈ চাইছে আকৌ সোণৰ ঘৰটো পালোঁ, চাউল ফালৰ চব বস্তু আছে, কিন্তু খোৱা বস্তু অন্য একো নাই, চব সোণেই। ক'ত হাত দিয়া সোণ, ক'ত হাত দিয়া সোণ। ঈশ্বৰৰ ওচৰলৈ গ'লে বোলে প্ৰভু মোক ভোক লাগিছে নহয়, আপুনি ইমান সোপা সোণৰ বোলে মোক ঘৰ তাত সোমাই থৈ দিছে, মোক খোৱা বস্তু বোলে তুমি আকৌ নিদিলা নহয়। মানুহক খাবলৈ কিবা দিছিলে সোণ দিছিলা, গতিকে সোণ ইয়াতে তোমাৰ কাৰণে সোণৰ ঘৰ সাজি থৈ শুই থাকা, তুমি খাই থাকা। খাবলৈ একো দিয়া নাছিল, সোণে দিছিল। কাৰোবাক যদি চাউল মুঠি দি থলা, ইয়াতে এমুঠিৰ এক গুণা লগালা, সস্ত্ৰ গুণা বৃদ্ধি পায়, নাজানে মূৰ্খ কাৰণে ঘনক শান্তিৰ ভাগৱতত কৈ আছে নহয়। তুমি যদি এগুণ দিয়া, এমুঠি যদি দিয়া, তোমাৰ হাজাৰ মুঠি তোমাৰ ভঁৰালত জমা হ'ব কিন্তু বৈকুণ্ঠত, তুমি খাই আদায় কৰিব নোৱাৰা। বোলে তুমিতো এমুঠিও কাকো নিদিয়া, সকলো সোণহে দিলা, যে সোণেকে খোৱা, বোলে তেনেহ'লে প্ৰভু দেখি হ'বতো সোণ খাব নোৱাৰো বোলে তুমি ধাৰলৈ লোৱা। তুমি এতিয়া খাবলৈ ধাৰলৈ লোৱা, ইয়াৰ পিছৰ জন্মটোত গৈ তুমি ধাৰটো মাৰিবা, মানুহক দান দিবা দেই, তেতিয়াহ'লে তুমি ধাৰ পাবা। হয় প্ৰভু মই দিমগৈ, দান দিমগৈ, আৰু মোক আৰু ধাৰলৈকে দিয়ক। তেতিয়া গৈ তাত বৈকুণ্ঠত ঈশ্বৰৰ ভঁৰালৰ পৰা ধাৰলৈ লৈ তাৰপিছত মৰি আকৌ জন্ম যেতিয়া লৈছে, তেতিয়া সি ইয়াত আহি মানুহক আৰু চব বস্তু দিয়ে। ধন দিলে, লগতে ধানো দিয়ে, ধান দিলে আকৌ মানে মাছ মঙহো দিয়ে, গুৰ চেনিও দিয়ে। তাত তেতিয়াহে তাত পাব। সেই এবাৰ চাই আহিলে সেইটোকে কৈছে, এক গুণা লগালে সস্ত্ৰ গুণা পাইলে। আমি পইচা এটকা দিয়ে সামৰি থৈ দিওঁ, নহয়, পাৰিলে আপুনি চব চাউল মুঠি দিয়ক, পইচা এটকা দিয়ক, পাৰিলে বেঙেনা এটা আনি দিয়ক, আলু এটাও আনি দিয়ক ওজনীয়াজনক, তেতিয়া আপোনাৰ ভঁৰালত সেইবোৰ বস্তু জমা দিব, আপুনি কোনো বস্তুৰ অভাৱ নহয়। আমি এটা দিয়ে সামৰিলে আমি তাতো গৈ এটাহে পাম। বিশেষ কথাটো শুনি দিয়াটো তেনেকুৱা অৱস্থা। বহুত ডাঙৰ ব্যাখ্যা দিছিলে ভাবিছোঁ এইবোৰ। আপোনাৰ এতিয়া সময়ৰ অভাৱ কাৰণে মই চুপকে কৈ থলোঁ, কেতিয়াবা আৰু কম ভালকে আহক। কৰ্ম মিলাইবে বিষয় সুখ উপদেশী লোক হক কৃষ্ণ মুখ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 ৰাম।
ও হরি ও হরি ও রাম।